Hey guys, welcome back to my mini vlog. Then guys, আজি মই যাবলৈ লৈছো মাধৱদেৱ কলাক্ষেত্ৰ। আপোনালোকে হয়তো গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰলৈ সকলোৱে গৈছে, কিন্তু লখিমপুৰত অৱস্থিত মাধৱদেৱ কলাক্ষেত্ৰলৈ আজি ময়ো গৈছো আৰু আপোনালোক সকলোকে লৈ গৈ আছো। আৰু এই ভাগ মই আপোনালোকক দেখাই আছো শ্ৰী শ্ৰী ফুলনি থান। অৱশ্যে মই ভিতৰলৈ যাব পৰা নাই, কিন্তু বাহিৰৰ পৰা আপোনালোকক অকণমানকে দেখাবলৈ প্ৰয়াস কৰিছো। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব। দেন গাইজ এতিয়া গৈ থাকক মোৰ লগত। আজি আকৌ ডিপু আৰু পৰিয়ে কাপোৰ মিলাই আহিছে, দেখিছে নাই? ব্লেক এণ্ড হোৱাইট অকল ময়ে দি আছিলোঁ। মই আহিছিলোঁ তাতে মোৰ মাৰ পাৰ্লাৰলৈ। মই বহুত বেয়া চিটুৱেশ্যনত, মানে বহুত বেয়াকৈ আহিছিলোঁ। আজি ড্ৰেছ আপ কৰা নাছিলোঁ, না মেকআপ আছিলে, একো নাই, অকণমানো ভাল হৈ থকা নাছিলোঁ। তেনেকৈ সিহঁতে মোক ফোন কৰি দিলে যে যাওঁ ব'ল বুলি। তো মই লগতে সিহঁতক গুচি আহিলোঁ। সিহঁতে ঘৰৰ পৰা ওলাই আহিলে আৰু ওলাই আহি মোক ৰাস্তাতে ক'লে যে ব'ল এনেকৈ যাওঁ। তো কৈ গুচি আহিলোঁ আৰু এতিয়া আমি পালোঁহি